হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি গৈ আছোঁ ডিব্ৰুগড়। বহুত দিনৰ পৰা ঘৰত থাকি থাকি ব'ৰ হৈ গৈছিলোঁ, সেয়েহে এদিন মিষ্টিৰ ৰুমত থকাৰ প্লেন বনালোঁ আৰু লগতে ফিল্ম চোৱাৰ। ফাৰ্ষ্ট মই ইন্ট্ৰডিউচ কৰি দিওঁ মোৰ বেষ্ট ফ্ৰেণ্ড মিষ্টু। হাই মিষ্টু। হাই। Good morning everyone. Good morning. Good morning. কেনেকুৱা লাগিছে মই অহাৰ কাৰণে? অবভিয়াছলি বহুত ভাল লাগিছে। তাই ইমান মাতি থাকোঁ তাইক মই হা বুলি, তাই নাহে। চ' আজি আহিলে বহুত ভাল লাগিছে। মিষ্টুটা বহুত ধুনীয়াকৈ ৰাখিছে, ৰুমটো বহুত ভাল লাগিছে। ৰুমটো বহুত তাৰিফ কৰিলোঁ, এতিয়া তই তোৰ কৰাই দে আমাক ৰুমটো। একচুৱেলি মোৰ ৰুমত মানে তেনেকৈ একো বস্তু নাই, মানে অবভিয়াছলি মই অকলে থাকোঁ। অকলে নহয়, মোৰ বা ভণ্টিটো থাকে কেতিয়াবা। ত' মষ্টলি মই কালেকশ্যন যিমান বস্তু কৰিছোঁ মোৰ বাৰ প্ৰিফাৰেঞ্চতে কৰিছোঁ। একো নাই, চিম্পল ষ্টাডি টেবুল আছে মোৰ বা ভণ্টিৰ কাৰণে। বাই ইয়াতে পঢ়ে, মানে এইটো টেবুলটো কিনা হৈছে। ফাৰ্নিচাৰটো বহুত ভাল লাগিছে। এইটো একচুৱেলি মোৰ বাৰ আৰু এইটো মোৰো বহুত ভাল লাগিছে, ইয়াৰ কালাৰটো বহুত ভাল লাগিছে। এইটোও মই অনলাইনৰ পৰা কিনিছোঁ, মোৰ কালাৰটো বহুত কিউট লাগিছে। তাতে মানে এনে কাপোৰ থ'ব পাৰি। কাৰণ এইবোৰ একদম চিৰিয়াছলি নহয়। চবতকে মেষ্ট ইম্পৰ্টেণ্ট পাৰ্ট মানে ভগৱান কা মন্দিৰ, সেইটো মানে চবৰ ঘৰতে ইম্পৰ্টেণ্ট হয়, কিন্তু মোৰ ৰুমটো বহুত কনজেষ্টেড হয়, সেইটো কাৰণে মই এটা কৰ্নাৰত থৈ দিছোঁ। তো চাব পাৰা।
এটা ৰুম মোৰ বস্তু আছে বেড এটা আছে এইফালে কিটচেন ৱাও কিচেনটো ইমান সৰু আৰু ইমান কিউট লাইক ইউ থেংকছ একো বস্তু নাই তেনেকৈ প্লেটটো থ'বলৈ এনেকৈ ৰেক এটা আছে বাউলকেইটা থ'বলৈ আছে তেনেকৈ সৰু বস্তু থওঁ গেছ আছে একো নাছে এইবোৰ এনে জগ গজং হ'ব দে বল এতিয়া মিষ্টো ডিউটিলৈ যাব আৰু মই ঘৰলৈ যাম চলো মিষ্টো লেটছ গো